Hello friends, welcome back to my YouTube channel Bitupan Kashyap Shakya. এই ব্লগটো এটা স্পেচিয়েল ব্লগ হ'ব বিকজ আজি মই মোৰ গ্লেমাৰ 125cc খনত যাব ওলাইছোঁ অৰুণাচল প্ৰদেশৰ আঞ্জাও ডিষ্ট্ৰিক্ট য'ত মই চাকৰি কৰোঁ। এইখন হৈছে মোৰ গ্লেমাৰ 125cc বাইকখন FI মডেলটো। এইখন আমি জেনেৰেলি কমিউটাৰ বাইক বুলি জানো, কিন্তু এইখনটো লং ডিষ্টেঞ্চ কৰিব পাৰি। মই দেখুৱাম জেনেৰেলি আমি প্ৰিফাৰেঞ্চ কি দিওঁ যে যদি লং ডিষ্টেঞ্চ টুৰ কৰিব লাগে তেন্তে বাইকখন হ'ব লাগে মোৰ দেন 200cc। চবেই তেনেকৈ ভাবি অবভিয়াছ কথা, বাট এইখন লৈ মই বহুত দূৰ গৈছোঁ। এইখন লৈ মই শ্বিলং গৈছোঁ, ডাউকি গৈছোঁ, গুৱাহাটী মাল্টিপল টাইমছ গৈছোঁ, আৰু আমাৰ স্কুলটো মই গৈ থাকোঁ। সো ফ্ৰেণ্ডছ, ফাইনেলি মই আহি পালোঁ তিনিচুকীয়া। বিশ্বনাথ চাৰিআলিৰ পৰা তিনিচুকীয়া অহালৈকে মই একো আপোনালোকক ভিডিঅ' দেখাব নোৱাৰিলোঁ, কাৰণ মোৰ একশ্যন কেমেৰা নাই আৰু মই মোবাইল ভিডিঅ'গ্ৰাফী কৰোঁ। ইয়াত মোক জইন কৰিছে বৰ্ণৱ আৰু চন্দনে। বৰ্তমান চন্দনে মোৰ বাইক চলাই আছে আৰু মই বৰ্ণৱৰ বাইকৰ পিছফালে বহি আছোঁ। হাই ফ্ৰেণ্ডছ, দিশা ভাবিছে মই ক'ত আছোঁ। মই বৰ্তমান আছোঁ আছাম তিনিচুকীয়া হাইৱে। একচুৱেলি গৈ আছোঁ এতিয়া বেক টু মাই স্কুল। মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ যে মোৰ যিখন স্কুল সেইখন আছে অৰুণাচল প্ৰদেশত আঞ্জাও ডিষ্ট্ৰিক্ট, আৰু ভাৰত এখন লাষ্ট ডিষ্ট্ৰিক্ট হয় এইটো ৰাস্তাত। ইষ্টাৰ্ণ মোষ্ট ডিষ্ট্ৰিক্ট হয়, আৰু আমাৰ স্কুলখনো এখন লাষ্ট স্কুল হয়, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় আমলিয়াং হয়। এতিয়া আমি বৰ্তমান আহিছোঁ তিনিচুকীয়া হাইৱে চাব পাৰিব। সেইটো তিনিচুকীয়া হাইৱে, সেই যিটো ফ্লাইঅভাৰ দেখিছে এইটো বাইপাছৰ হয়। যদি আপোনালোকে ডিব্ৰুগড়ৰ ফালৰ পৰা আহে তেন্তে তিনিচুকীয়া টাউন নোসোমোৱাকৈও চিধা বাইপাছ দি আহিলে এই ৰাস্তাটো ওলাবহি। তো এইটো ৰাস্তা চিধা এনেকৈ যাব লাগিব। গৈ পেলাই আমি এতিয়া মাকুম পাৰ হৈ আহিছোঁ, ভিতৰ দি আহিছোঁ কাৰণে। ইয়াৰ পৰা আমি পাম ৰূপাই, আৰু ৰূপাইৰ পৰা আমি ৰাইট টাৰ্ণিং ল'ব লাগিব। যোনফালে যাব পাৰি অৰুণাচল সোমাব পাৰি, আৰু সেইফালে পৰশুৰামকুণ্ডৰ ৰাস্তা একেই হয়। যদি ঢলা শদিয়া ব্ৰিজ যাব বিচাৰিছে তেন্তে চিধা যাব লাগিব। মই সেয়াও বিচাৰা দেখাম। তো আমি এতিয়া আহি পাইছোঁ ডুমডুমা। একচুৱেলি ডুমডুমা নোসোমালেও হয়, আমি চিধা গুচি গ'লে পালোঁহেঁতেন ৰূপাই বাইপাছ, বাট আমি ইয়াত কিবা এটা ব্ৰেকফাষ্ট কৰি যাম বুলি ভাবিছোঁ। তো সেইকাৰণে আমি এতিয়া ৰখিছোঁ ডুমডুমাত। মোৰ লগত আহিছে এই দুজন, কোন আহিছে পিছত মই ইণ্ট্ৰডাকশ্যন কৰি দিম। চন্দন, এই চন্দন হৈছে, আৰু হৈছে বৰ্ণৱে হেলমেট।
আমি এতিয়া ৰাইট টাৰ্ণিং ৰাইট এইফালে গ'লে অৰুণাচল যায়, চিধা গ'লে ঢলা-শদিয়া যাব। ইয়াৰ নাম হৈছে ৰূপাই বাইপাছ। ৱেলকাম বেক ফ্ৰেণ্ডছ। চ' আমি এতিয়া আছোঁ কাকপথাৰ। মই ৰিকুৱেষ্ট কৰিম বৰ্ণবাক দেখাবৰ কাৰণে চবফালে, যে দেখিব পূৰা গ্ৰীণ হৈ আছে চবফালে পথাৰখন। তো এইটো চাওক, ৰাস্তাটো বহুত ভাল হয়। তো আমি ইয়াত কিয় ৰখিছোঁ, আমি ৰখিছোঁ ৱাটাৰ ব্ৰেকৰ কাৰণে। বহুতো আহিলোঁ ডুমডুমাৰ পৰা চলাই পেলাই, এতিয়া অকণ পিয়াহ লাগিলে, চ' আমি চবেই অকণ পানীৰ খাবলৈ ৰখিছোঁ। এতিয়া এইখন হৈছে RS 200, আপোনালোকে জানে। এইখন হৈছে বৰ্ণমৰ বাইক, আৰু বৰ্ণমৰ লগত মই উঠিছোঁ, ব্লগিং কৰিবলৈ সুবিধা হয়। আৰু মোৰ বাইকখন পিছফালে আছে, এইখন দেখিব পাৰে। এইখন হৈছে মোৰ গ্লেমাৰ, আৰু এইখন চলাইছে বৰ্তমান চন্দনে। আৰু চন্দন হৈছে সেয়া চন্দন, ফিজিক্স পঢ়ায় আমাৰ স্কুলত। আৰু বৰ্ণৱ কোনটো মই দেখাই আছোঁ, আপোনালোকক বৰ্ণৱ দেখা হ'ব। বৰ্ণৱ হৈছে এইজন, বৰ্তমান ভিডিঅ' শ্বুট কৰিবলৈ হেল্প কৰি আছে। চ' এইখন যিখন বাইক দেখিছে গ্লেমাৰ 125, এইখনে অলমষ্ট 650 কিলোমিটাৰ অলৰেডি ট্ৰেভেল কৰিলে বিশ্বনাথ চাৰিআলিৰ পৰা। মই এইখন বাইকতে আহিছিলোঁ তিনিচুকীয়ালৈকে, আৰু তিনিচুকীয়াৰ পৰা এইখন বাইক আমাৰ লগত আহি গ'ল। চ' আমি দুইখন বাইকত এতিয়া আহি আছোঁ, তিনিজন মানুহ। চ' ইয়াৰ পিছত আমি যাম পৰশুৰাম কুণ্ড, আৰু পৰশুৰাম কুণ্ডত আমি এটা ব্ৰেক ল'ম। পৰশুৰাম কুণ্ডৰ পিছত আমি আকৌ যাম আমাৰ স্কুলৰ ফালে, আমলিয়াং। চ' আমি জাষ্ট আহি পালোঁ দিৰাক গেট। এইফালেদি তেজু বা নামচাই সোমাব পাৰি, এইখন এণ্ট্ৰি গেট হয়। ইয়াত আপোনালোকে ইনাৰ লাইন পাৰ্মিট দেখুৱাব লাগিব যদি অলৰেডি আছে, আৰু যদি নাই তেন্তে চিন্তা কৰিব নালাগে, ইয়াতে ইনষ্টেণ্টলি বনাই ল'ব পাৰিব এখন পাছপৰ্ট ফটো 25 টকা আৰু এখন ID প্ৰুফ দি পেলাই। চ' ফ্ৰেণ্ডছ, এইখন হৈছে অৰুণাচল ইউনিভাৰ্চিটি অফ ষ্টাডিজ, পপুলাৰলি ন'ন এজ অৰুণাচল ইউনিভাৰ্চিটি। এইখন হৈছে নামচাই আমি টাউন পোৱাগৈ নাই, নামচাই টাউন পোৱাৰ ঠিক আগতে এইখন পায়। এইখন খোলা 4-5 বছৰমান হৈছে মাত্ৰ। বৰ্তমান আপাৰ আছামৰ বহুত ল'ৰা ছোৱালী আহি ইয়াত পঢ়ে। ইয়াত কেম্পাছটো বহুত ধুনীয়া, চাব পাৰে। তাৰ মাজত ক্লক টাৱাৰো আছে, বাছ ফেচিলিটিও আছে, হোষ্টেল ফেচিলিটিও আছে স্পেচিয়েলি ফৰ গাৰ্লছ। চ' ইয়াত পঢ়িবৰ কাৰণে আহিব পাৰে।
বন্ধুসকল আমি নামচাই আহি পালোহি। সন্মুখত যি দেখিছে সেয়া হৈছে নামচাই বাইপাছ। চিধা গ'লে পৰশুৰাম কুণ্ড আৰু তেজু যোৱা ৰাস্তাটো পায়। এনিৱে মোৰ এই ব্লগটো ইয়াতে শেষ কৰিম। ইয়াৰ পিছৰখিনি অৰ্থাৎ নামচাইৰ পৰা পৰশুৰাম কুণ্ড কেনেকৈ গ'লোঁ, কি দেখা পালোঁ ৰাস্তাত, কেনেকুৱা লাগিলে আমাৰ গৈ, সেয়া মোৰ পিছৰ ব্লগটোত দেখা হ'ব। হাই ফ্ৰেণ্ডছ, যদি এই ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকন বজাই থ'ব যাতে ন'টিফিকেশ্যন আহিবলগীয়া ভিডিঅ'বিলাকৰ পাই থাকে।